এয়া আঠখিলীয়া নামঘৰৰ আৰু ৰাতিপুৱাই আমাৰ সোণৰ বাৰ্থডে আছিলে নহয়। ৰাতিপুৱাই গৈ মেলি ভগৱানৰ আশীষ ল'লোঁ আঠখিলীয়া নামঘৰ, যিহেতু আমাৰ ঘৰৰ ওচৰতে। তাৰপিছত আমাৰ সেয়া কেক কাট আহি মেলি কেক কাট আৰম্ভ কৰি দিলোঁ আৰু। Happy birthday, dear you. Happy birthday to you. তাৰপিছতে কেক কাট কৰাৰ পিছত সকলোকে পায়স আৰু মিঠাই এনেকৈ চবেই আৰু খোৱা হ'ল আৰু। তাৰপিছত এয়া যিহেতু সেইদিনাখন আৰু এইফালে গোটেই ডাঙৰখিনি মিলি এইফালে দদাইদেউৱে খানা বনাই আছে আৰু গোটেইখিনি মানে মিলি মানে এসাঁজ খাম বুলি আৰু সেয়া আয়োজন চলোৱা হ'ল। এইফালে হাঁহৰ মাংস আৰু গাঁৱত এইটোৱে ভাল লাগে, কিমান জুইত বনাই মেলি গোটেইখিনিয়ে খোৱা হয় ন, ভাল লাগে আৰু। সদায়নো ক'ত খোৱা হয়, কিবা এটা পাতিলে বা কিবা এটা হ'লে মানে এনেই সৰুকৈ আয়োজন এটা কৰিলে ভাল লাগে। গোটেইখিনি মিলি এসাঁজ খাইছোঁ আৰু সেয়াই আৰু। এয়া দাদা আৰু নবৌ এইফালে আমাৰ সোণক লৈ আছে, এইফালে খুৰীদেউৱে তামোল খোৱাত ব্যস্ত আৰু চবেই বনাই মেলি হৈ যোৱাৰ পাছত এয়া আৰু খাবলৈ বহি আছোঁ। তাৰপিছত এয়া আমাৰ সোণ আৰু মই এনেই আৰু ভিডিঅ' এটা কৰি ৰাখিলোঁ। তাৰপিছত এয়া আমাৰ খানাৰ আয়োজন হৈ গ'ল, সকলোৱে মিলি এসাঁজ খালোঁ, বৰ ভাল লাগিলে। এয়া আমি দুইজনী বোৱাৰী, যিহেতু মই বিয়া হোৱাৰ পাছত নবৌৰ লগত এনেকৈ লগ পোৱাৰ সৌভাগ্য হোৱাই নাই। যিহেতু আহিছে যদিও মানে এনেকৈ লগে ভাগে এসাঁজ খোৱা হোৱাই নাই। এইবাৰ ধুনীয়াকৈ মিলি গ'ল আৰু